নমস্কাৰ জোনাকী ষ্টুডিঅ'ৰ দ্বাৰা পৰিচালিত আৰু জোনাকী এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্ৰচাৰিত গ্ৰন্থপাঠ অনুষ্ঠানত পাঠ কৰি থকা হৈছে অজয় বৰুৱাদেৱৰ গ্ৰন্থ মুকুতামালা প্ৰথম ভাগৰ ধাৰাবাহিক পাঠ। আহকচোন এই গ্ৰন্থখনিৰ 61 পৰা 75 খণ্ডলৈ পাঠ কৰোঁ। আমাৰ চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। ধন্যবাদ। চৰিত্ৰ গঢ়িবলৈ প্ৰয়োজন হোৱা বস্তুটো হৈছে অদম্য ইচ্ছা শক্তি। চৰিত্ৰ সদায় উজ্জ্বল, কিন্তু নিকা কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। দেখনীয়াৰ পোচাক পৰিচ্ছদে মানুহৰ চৰিত্ৰ বেছি সময় গাপ দি ৰাখিব নোৱাৰে। চৰিত্ৰ এক বৰদান নহয়, ই হৈছে অশেষ কষ্টৰে অৰ্জন কৰা বিজয় নিচান। জিজ্ঞাসা মানুহৰ জন্মগত স্বভাৱ। আমি আমাৰ নিজৰ ভুলটো দেখা নাপাওঁ, আনৰ ভুল দোষ বিচাৰি থাকি আমি জীৱনৰ বহু মূল্যৱান সময় নষ্ট কৰোঁ। আনৰ সমালোচনাই আমাৰ দেহ মন ক্ষতি কৰে। সেয়ে আনৰ সমালোচনাৰ পৰিৱৰ্তে নিজক বিশ্লেষণ আত্মমূল্যায়ন কৰিলে নিজে নিজৰ প্ৰতি সজাগ সচেতন হোৱাত সহায়ক হয় আৰু নিজে নিজৰ সজাগ সচেতনতাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিলে আৱেগ অনুভূতিবোৰো সংযম হয়। হৰিৰ কীৰ্তন যিজনে নকৰে তাতো পৰে নাই দোষী। হৰি গুণ নাম সন্তোষ অমৃত, ইয়ে যিটো সিটো সুখী। যি লোকে কেৱল ধন জন পুত্ৰ ভাজ্যতে আসক্ত হৈ আত্মগৌৰৱত মতলীয়া হৈ থাকে, সৎসংগলৈ নাযায়, হৰিৰ কীৰ্তন নকৰে, নুশুনে, ভকত বৈষ্ণৱক চিনি নাপায়, ভকতৰ সেৱা নকৰে, এই সংসাৰত সেইজনতকৈ দুখী আৰু কোনো নাই। যিজনে অমৃত সদৃশ হৰিৰ গুণনাম সন্তোষ মনে পান কৰে, সন্তৰ সংগ নেৰে, সেইজন সদায় সুখী। তেওঁক আন ধনৰ কোনো প্ৰয়োজন নাই। আলেকজেণ্ডাৰ বগমলাৎসই কৈছিল, মানুহে কেতিয়াও কামনা বাসনা বিসৰ্জন দিয়া উচিত নহয়, কাৰণ কামনা বাসনা নাথাকিলে মানুহৰ সৃষ্টিশীলতা হেৰাই যায়। মানুহে প্ৰেম কৰিবলৈ পাহৰি যাব আৰু দীৰ্ঘ জীৱন কামনা নকৰা হ'ব। সকলো বস্তুৰে ভাল বেয়া থাকে, এটা আনটোৰ পৰিপূৰক। বিপৰীত শক্তি সকলোতে থাকে যদিও ধৈৰ্য ধৰি বাধা বিঘিনি নেওচি দুখ দুৰ্দশাৰ সন্মুখীন হৈ উন্নতিৰ শিখৰত উঠিবলৈ চেষ্টা কৰিব লাগে। সমস্যাবোৰক সমস্যা হিচাপে নলৈ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি চেষ্টা অব্যাহত ৰাখিব লাগে।